সকলোকে নমস্কাৰ আৰু আমি যেহেতু কামত লাগি আছো আৰু কামৰ মাজতে আপোনালোকক ভাবিলোঁ যে আজি আমাৰ হালঘৰনো প্ৰত্যেকখন হালত কেনেকুৱা ডিজাইন আছে কেনেকুৱা ডিজাইন মানে ডিজাইনৰ কাপোৰ বনাইছে তাকে অলপ দেখুৱাম বুলিকে মানে অলপ ভিডিঅ'টো বনালোঁ আৰু আপোনালোকক দেখুৱাম আজি কোনখন হালত কেনেকুৱা ডিজাইন আছে আৰু প্ৰথমতে আৰম্ভ কৰিছোঁ মোৰ হালখনৰ পৰা দেই আৰু মোৰ হালখন যেহেতু মানে প্ৰথমতে আছে আপোনালোকক আগৰ ভিডিঅ'ত দেখুৱাইছিলোঁ যে মোৰ হালখন যেতিয়া নেকি হালত ডঙাৰ পিছত যেতিয়া ডিজাইন উঠাইছিলোঁ তেতিয়া আপোনালোকক দেখুৱাইছিলোঁ হ'লেও আজিও অলপ দেখুৱাইছোঁ তাৰপিছত মানে আজি প্ৰত্যেকখন হালতে মানে কেনেকুৱা ডিজাইন আছে আপোনালোকক সকলো আজি দেখুৱাই যাম আৰু মোৰ এই হালখনৰ ডিজাইনটো হৈছে গালৰ ডিজাইন ইয়াৰ অৰুণাচল প্ৰদেশৰ মানে গালৰসকলৰ এইটো ডিজাইন হয় এইটো হ'ব ফাইল কভাৰ আৰু কিছু লোকে মানে গালেও কৰিব পাৰে ইয়াৰ যিসকল মহিলাই পৰিধান কৰে আমি যেনেকৈ মেখেলা চাদৰ পিন্ধো আৰু এইটো ডিজাইন হৈছে এয়া দেখিছেনে ইয়াৰ এইখনো হ'ব গালে মানে যিসকল মহিলাসকলে যিটো মানে আমি যেনেকৈ মেখেলা চাদৰ পিন্ধো আৰু ইয়াৰ মহিলাসকলে মানে এই গালে পিন্ধে আৰু এইটো হৈছে জুকুম গালে বুলি কয় এখন যিটো নেকি অৰুণাচলৰ মেইন মিচিসকলৰ মানে মেইন হয় আৰু প্ৰত্যেকখন হালতে নতুন ডিজাইন আৰু মানে বেলেগ ডিজাইন হয় আৰু এইটো হৈছে পাৰপিন যিটো আমি পটি বুলি কওঁ আৰু যিটো আমি পটি বুলি কওঁ আমাৰ অসমত পটি বুলি কয় আৰু ইয়াত মানে এইটো পাৰপিন বুলি কয় এইটো দেখিছেনে যিখন গালে জুকুম গালে বুলি কৈছোঁ জুকুম গালে যিটো চুৰ্ণি লাগিব আৰু চুৰ্ণিৰ কাষত এইটো পটি দি পিনি মানে চিলাব আৰু ইফালে এটা আছে এইটো মোৰ দৰে একেটা ডিজাইনে হয় এইটো দেখিছেনে বাৰু এইটো একেটা ডিজাইনে হয় এইটো হ'ব মানে ফাইল কভাৰ এইটো একে গালৰ সকলোৱে মানে ডিজাইন হয় এইটো আৰু আপোনালোকক আজি প্ৰত্যেকখন হালতে কেনেকুৱা ডিজাইন আছে কেনেকুৱা মানে ষ্টাইলৰ কাপোৰ আছে সকলোখিনি দেখুৱাই যাম আপোনালোকে খালি ভিডিঅ'টো শেষলৈকে চাব আৰু এইফালে এইখনো হৈছে জুকুম গালে বুলি কয় যিখন আমি আগত কৈছোঁ যে মহিলাসকলে যিসকল মহিলাই মানে পিন্ধে পৰিধান কৰে ইয়াৰ মিচিসকলৰ মেইন এইখন হৈছে জুকুম গালে কৈছোঁ আৰু জুকুম গালে কেইবাখন হালতো আছে আৰু এখন হালত বেলেগ গালে আছে আপোনালোকৰ গালে যিসকল মহিলাই মানে ইয়াত পৰিধান কৰে সেইখন মানে ইয়াত গালে বুলি কয় যেনেকৈ আমি মেখেলা চাদৰ পৰিধান কৰোঁ আৰু এখেতলোকে মানে গালে বুলি কয় আৰু তাৰ ডিজাইনটো অলপ আপোনালোকক দেখুৱাই দিওঁ আৰু এইটো চাওক এইটো নতুন ডিজাইন দেখিছেনে কিমান ধুনীয়া লাগিছে আৰু এইখনো হৈছে ইয়াৰ মহিলাসকলৰ মানে গালে আৰু ইফালে আকৌ আমাৰ গগৈদেৱে মানে কি কৰিছে ড্ৰামটো মানে অলপ চাফা কৰি আছে ড্ৰামটো চাফা কৰিছে কাৰণ কেলৈ আকৌ নতুন বাতি এটা টানিবৰ কাৰণে মানে ৰেডি হ'ল আৰু সেয়েহে এতিয়া ড্ৰামটো মানে অলপ এইবিলাক ক'ৰবাত কিবাকিবি এইবিলাকত লাগি আছে কাৰণে অলপ চাফ চিকুণ কৰি দিছে সেয়া লাগি আছোঁ আজি ডাৱৰীয়া বতৰৰ কাৰণে আৰু লাহে আজি কামবিলাক কৰি আছোঁ অলপ টোপনিও লাগিছে ডাৱৰীয়া তথাপিও লাগি আছোঁ আৰু লাহে দেই অলপ দামটো ঠিক ঠাক কৰি আছোঁ তাত নতুনকৈ বাতি লগাব লাগিব সেইকাৰণে ঠিক ঠাক কৰি আছোঁ বাতি লগোৱাৰ আগত মানে যিহেতু অলপ ঠিক ঠাক কৰি ল'ব লাগে আৰু সেয়েহে কৰি আছে